নমস্কাৰ। প্ৰথমে আপোনাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা ধন্যবাদ দিছোঁ আপুনি মোৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে। তো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে মটৰ ইঞ্চুৰেঞ্চৰ কিছুমান নজনা কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ যদিহে এখন বাইক আছে বা এখন প্ৰাইভেট কাৰ আছে বা এখন কমাৰ্চিয়েল ভেহিকেল আছে বা যদিহে আপুনি এখন নতুন গাড়ী কিনাৰ প্লেন কৰি আছে, তো এই ক্ষেত্ৰত আপুনি ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত বিশেষকৈ আপুনি কেনেধৰণে আগবাঢ়িব লাগিব, তো এই বিষয়ে মই গোটেইখিনি কথা সামৰি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপুনি অনুগ্ৰহ কৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদিহে ভাল পায় ভিডিঅ'টো লাইক কৰি থ'ব, প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক এনেধৰণৰ আৰু ভিডিঅ' বনোৱাত উৎসাহ প্ৰদান কৰিব। তো মোৰ নাম হ'ল যাদৱ বৰা আৰু মই এটা ইঞ্চুৰেঞ্চ ব্ৰকাৰ কোম্পানীৰ জৰিয়তে 20টাতকৈও অধিক ইঞ্চুৰেঞ্চ কোম্পানী এজ এ এডভাইজাৰ মই কাম কৰি থাকোঁ। তো মোৰ বিজনেছ প্ৰফাইল লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপুনি নিশ্চয় তাতো গৈ চাব পাৰিব। তো আহক আমি মূল কথালৈ আগবাঢ়ি যাওঁ। প্ৰথমে আমি জানি লওঁ যে মটৰ ইঞ্চুৰেঞ্চ কি বা ইয়াক আমাৰ কিয় প্ৰয়োজন। তো মটৰ ইঞ্চুৰেঞ্চটো হ'ল এটা এগ্ৰিমেণ্ট হয়, যিটো গাড়ীখনৰ অ'নাৰ আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ মাজত হয়, য'ত গাড়ীখনৰ অ'নাৰজনে প্ৰিমিয়াম জমা দিব লাগে আৰু সেই প্ৰিমিয়ামৰ বিনিময়ত ভৱিষ্যতে কেতিয়াবা যদি গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় বা ক্ষতিগ্ৰস্ত হয়, তো সেই ক্ষতিগ্ৰস্তৰ পৰিমাণটো ইঞ্চুৰেঞ্চ কোম্পানীয়ে সেই এগ্ৰিমেণ্টৰ জৰিয়তে গাড়ীখনৰ অ'নাৰজনক প্ৰদান কৰে। তাতে আপোনাৰ প্ৰপাৰ্টিও থাকে, লাইবিলিটিও থাকে, প্লাছ মেডিকেল কভাৰ এক্সেট্ৰা এনেকুৱা ধৰণৰ বস্তু তাত ইনক্লুড থাকে। তাৰপিছতে আমি জানি লওঁ যে ভাগকেইটা, ইঞ্চুৰেঞ্চৰ যিকেইটা ভাগ থাকে, তো মই সেইকেইটা কৈ দি আছোঁ। যে ইঞ্চুৰেঞ্চত বিশেষকৈ দুটা ভাগ থাকে, আপুনি নিশ্চয় জানে। যে প্ৰথম আপোনাৰ কম্প্ৰিহেনচিভ বা যিটো আমি ফাৰ্ষ্ট পাৰ্টি বা যিটো আমি ষ্টেণ্ডাৰ্ড ইঞ্চুৰেঞ্চ বুলিও কওঁ। তাৰপিছত এটা থাকে আপোনাৰ থাৰ্ড পাৰ্টি আৰু এটা থাকে ছেকেণ্ড পাৰ্টি। এটা নিশ্চয় মনত মানুহৰ প্ৰশ্ন হৈ যায়, ছেকেণ্ড পাৰ্টিটো কোনটো? ফাৰ্ষ্ট পাৰ্টি থাৰ্ড পাৰ্টি ক'লে ছেকেণ্ড পাৰ্টি নিশ্চয় থাকিব। তো ছেকেণ্ড পাৰ্টিটো হ'ল আপোনাৰ যিটো ইঞ্চুৰেঞ্চ কোম্পানী, মানে যোনটো কোম্পানীৰ জৰিয়তে আপোনাৰ এগ্ৰিমেণ্টখন হয়, ইঞ্চুৰেঞ্চ পলিচি কপিটোৰ আপোনাৰ এগ্ৰিমেণ্টখন হয়। তো সেই যোনে কৰি দিয়ে, তো সেই ইঞ্চুৰেঞ্চ কোম্পানীটোক আমি ছেকেণ্ড পাৰ্টি বুলি ধৰোঁ। বহুতে হয়তো নাজানে আৰু বহুতে নিশ্চয় জানে। তো যিসকলে নাজানে মই তেখেতলোকক জনাব বিচাৰিছোঁ। তো আমি প্ৰথমে বুজি লওঁ যে থাৰ্ড পাৰ্টিটো কি। থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ আমি যিটোক কওঁ, তো থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চত কি হয় যে আমি মোটামুটি জানিবলৈ গ'লে থাৰ্ড পাৰ্টিটো হ'ল থাৰ্ড পাৰ্চনৰ কাৰণে বনোৱা হয়। পলিচিটোৰ নামটোতে গম পোৱা যায় যে থাৰ্ড পাৰ্চনজনৰ কাৰণে বনোৱা হয়। তাৰমানে মোৰ যদি এখন গাড়ী আছে, তো মোৰ গাড়ীখনে যদি কাৰোবাক ক্ষতিগ্ৰস্ত কৰিছে, কাৰোবাৰ প্ৰপাৰ্টি ধ্বংস কৰিছে, তেতিয়াহ'লে মোৰ গাড়ীখনৰ বিনিময়ত মই থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চৰ জৰিয়তে মই একো নাপাওঁ, কিন্তু সেই তেখেতে পাব যাৰ মই প্ৰপাৰ্টি ধ্বংস কৰিলোঁ, যাক মই ক্ষতিগ্ৰস্ত কৰিলোঁ। তো তেখেতে মানে সেই ইঞ্চুৰেঞ্চৰ পৰিমাণটো মানে তেখেতৰ ক্ষতিৰ পৰিমাণটো পাব। আৰু মটৰ আইন অধীনৰ জৰিয়তে এই মানে আপুনি যদি এখন মানে ফাৰ্ষ্ট পাৰ্টি যদি ইঞ্চুৰেঞ্চ কৰিব নোৱাৰে, কিন্তু থাৰ্ড পাৰ্টি আপোনাৰ কৰাটো বাধ্যতামূলক হয়। মানে আপুনি কৰিবই লাগিব। আৰু বহুত মানুহে ভাবে যে মোৰ গাড়ীখন পুৰণা হৈ গ'লতো মই নকৰিলেও হয়, কিন্তু সেইটো একেবাৰে ভুল কথা। মানে ফাৰ্ষ্ট পাৰ্টি নোৱাৰিলেও আমি থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চটো আমি কৰি ৰাখিব লাগে, যে গাড়ীখন যিমানেই পুৰণা নহওক। তো তাৰপিছতে কি হয়, তাতে আপোনাৰ কিছুমান বস্তু ইনক্লুড কৰিব পাৰে, যি ধৰক আপোনাৰ PA, অ'নাৰ ড্ৰাইভাৰ, ৰোড ছাইড এছিষ্টেণ্ট। তো তেনেকুৱা ধৰণৰ বস্তু কৰিব পাৰে, তাতো থাৰ্ড পাৰ্টিটো আপোনাৰ অপশ্যন থাকে। তাৰপিছতে আমি আহি যাওঁ যে ফাৰ্ষ্ট পাৰ্টি, যিটো আমি কম্প্ৰিহেনচিভ বুলি কওঁ আৰু বা সেইটো আমি ষ্টেণ্ডাৰ্ড ইঞ্চুৰেঞ্চ বুলিও কওঁ। তো এইটো ইঞ্চুৰেঞ্চত আপোনাৰ গোটেইখিনি থাকে, গোটেইখিনি বস্তু তাত যোগ কৰা থাকে। তাৰমানে আপোনাৰ গাড়ীখনৰ কভাৰটো প্লাছ থাৰ্ড পাৰ্চনৰ যিখিনি ক্ষতি হয় সেইখিনিও গোটেইখিনি বস্তু তাত ইনক্লুড থাকে। যেনে ধৰক আপোনাৰ ড্ৰাইভাৰ কভাৰটো থাকিব, পেচেঞ্জাৰ কভাৰ থাকিব। পেচেঞ্জাৰ কভাৰ নিশ্চয় বুজি পাইছে, তথাপিতো মই কৈ দিওঁ। পেচেঞ্জাৰ কভাৰটোত কি হয়, ধৰি লওক আপোনাৰ মোৰ গাড়ীখনত ধৰক 5জন মানুহ যায় ড্ৰাইভাৰজনৰ সৈতে। তো সেই 5জন মানুহৰ যেনিবা এক্সিডেণ্ট হৈ গ'ল, তেতিয়াহ'লে তেখেতলোকৰ যি মেডিকেলৰ খৰচা বা আৰু তাতকৈ যদি বেছিও হৈছে, তো সেইবিলাক খৰচা ইঞ্চুৰেঞ্চ কোম্পানীয়ে যেতিয়া গাড়ীখনৰ আপুনি ক্লেইম কৰিব যাব, তেতিয়া সেই ভেলুটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনাক ক্ষতিৰ পৰিমাণটো দিয়ে। আৰু এটা কথা জানিবলগীয়া, যদিহে আপুনি কম্প্ৰিহেনচিভ ইঞ্চুৰেঞ্চ কৰে, তেতিয়াহ'লে ইঞ্চুৰেঞ্চ কোম্পানীটোৱে আপোনাৰ গাড়ীখন ইঞ্চুৰেঞ্চ কৰাৰ আগতীয়াকৈ তেখেতলোকৰ মানুহ আহি আপোনাৰ গাড়ীখন ইনস্পেকশ্যন কৰে। তাৰমানে যিটো ভেলুত তেখেতলোকে গাড়ীখন আপোনাৰ ইঞ্চুৰেঞ্চ কৰিব, তো সেই ভেলুটোৰ পৰিমাণটো আপোনাৰ গাড়ীখনৰ আছেনে নাই, সেই বস্তুটো তেখেতলোকে আগতীয়াকৈ চাই লয়। সেইটো ইনস্পেকশ্যন বুলি কয়। তেখেতলোকে ইনস্পেকশ্যন কৰাৰ পিছতহে আপোনাৰ গাড়ীখন
ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰে। তাতে আপোনাৰ মেডিকেল কভাৰটো মই কথা কৈছোৱেই। আৰু কিছুমান বস্তু থাকে যে ফাৰ্ষ্ট পাৰ্টিত আপোনাৰ কেছলেছ গেৰেজ থাকে। তাৰমানে তাত এনেকুৱা কিছুমান অপশ্যন থাকে, ধৰক ইঞ্চুৰেঞ্চ কোম্পানীটোৱে আপোনাৰ নিৰ্দিষ্ট ঠাইখনত যিখন ঠাইত আপুনি ইঞ্চুৰেঞ্চটো কৰিছে সেই টাউনখন বা সেই এলেকাটোৰ ভিতৰত তেখেতলোকৰ কিছুমান গেৰেজ থাকে। তো সেই নিৰ্দিষ্ট গেৰেজকেইটাত আপুনি যদিহে কেছলেছ বস্তুটো আপুনি ইনক্লুড কৰে, তেতিয়াহ'লে আপোনাৰ এটকা পইচা খৰচ নকৰাকৈও আপুনি গাড়ীখন ৰিপেয়াৰিং কৰিব পাৰে। তাত অপশ্যন থাকে। কিন্তু আৰু এটা কথা জনাই থওঁ যে সেইবিলাক বস্তু কৰিলে কি হয়, প্ৰিমিয়ামৰ পৰিমাণটো অলপ বাঢ়ি যায়। আপুনি ধৰক পেচেঞ্জাৰ কভাৰটোৰ আপোনাৰ 50,000 পৰা বা 30,000 পৰা ষ্টাৰ্টিং থাকে, কিছুমান 30,000, 50,000, 1 লাখ এনেধৰণৰকৈ থাকে। আৰু প্ৰপাৰ্টি ডেমেজৰ জৰিয়তে কিছুমান থাকে, ধৰি লওক আপোনাৰ ভূমিকম্প হৈ গ'ল বা আপোনাৰ বানপানী আহি গ'ল বা গাড়ীখন চুৰি হৈ গ'ল, তেনেকুৱা ক্ষেত্ৰত ইঞ্চুৰেঞ্চ কোম্পানীয়ে তেখেতলোকে আপোনাৰ যিটো ক্ষতি হৈছে সেই বস্তুটো প্ৰদান কৰে। তাৰপিছতে মেডিকেল কভাৰটো নিশ্চয় বুজি পাইছেই, মেডিকেল কভাৰটো থাকে। তাৰপিছতে আপোনাৰ লাইবিলিটিৰ কাৰণেও মই কৈছোঁৱেই আকৌ যে যিটো চুৰি তেনেকুৱা ধৰণৰ হয় বা শাৰীৰিক আঘাত সেইবিলাকো হৈ যায়। গতিকতে নিশ্চয় বুজি পাইছে, মই বিশেষ বহলাই নকওঁ, আজিতো ইমানেই। গতিকতে আপুনি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিলে। আৰু যদি কিবা ডাউট আছে, কিবা যদি জানিবলগীয়াও আছে, তেতিয়াহ'লে আপুনি মোক কমেণ্টত কৰি জনাবও পাৰে। গতিকতে ধন্যবাদ।